হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা। আজি অল্ড দীঘাৰ পৰা মানে গধূলি সময়ত সাগৰৰ পাৰত আহিছোঁ। চাওকচোন, গোটেইখন বালি আৰু বালি। হঠাতে আহি গ'ল সাগৰৰ ঢৌ, আকৌ পানী আহি গ'ল পূৰা। কিমান যে ভাল লাগিছে নহয়, নাহিলে বুজি নাপাব। কি মজা লাগিছে। কাপোৰ উঠাই লৈছোঁ পূৰা একদম, কাৰণ বেলেগ কাপোৰ পিন্ধি অহা নাই। ভবা নাছিলোঁ পানীত নামিম বুলি, কিন্তু ইমানেই ভাল লাগিছে মানে নেনামি নোৱাৰিছোঁ আৰু থাকিবলৈ। ঠেলি নিয়ে একদম পূৰা। মানুহজনক ক'লোঁ অকণমান ভিডিঅ' কৰি দিয়াচোন, কিন্তু মোৰ দিনটো আজি সঁচাকৈ বহুত বেয়া আছিলে। বুজি নাপালোঁ, মোবাইলৰ বেগত আছিলে, পানী সোমাই মোবাইলৰ ডিছপ্লেটো গ'ল। মইতো গমেই পোৱা নাই, পিছতহে গম পাইছোঁ ৰুমত গৈ। আৰু এফালে চাওক, সাগৰৰ কিনাৰতে ইমান ধুনীয়াকৈ মাছৰ দোকানবোৰ আছে। মাছবিলাক ধুনীয়াকৈ মছলা সানি সানি ভাজি দিয়ে। যোনটো মাছ মানে খাই ভাল পায় সেইটোৱে খাব পাৰে। আমি আৰু কি খালোঁ জানেনে? ডিস্কভাৰী চেনেলত চাই থকা অক্টোপাছ খাই ইমান ভাল লাগিলে। ধুনীয়াকৈ ভাজি পেলাই মছলা দি সানি দিলে, আমি বহি খালোঁ। আৰু মই ভাল পোৱা বস্তুবোৰ চবতে পাওঁ, মানে জীৱ জন্তুবোৰ। এয়া দেখা পাইছেনে? কুকুৰ মেকুৰীক লগত লৈ ধুনীয়াকৈ খালোঁ। খাই মেলি আকৌ হোটেললৈ গ'লোঁ।